গাটো বৰ বেয়া লাগিছে বোৱাৰী বোৱাৰী গৰম পানী অকণ লৈ আহাচোন মোৰ গাটোকে বৰ বেয়া লাগিছে গৰম পানী অকণ খাবলৈ বৰকে মন গৈছে উঠি যাব নোৱাৰো কাৰণেহে তোমাক চিঞৰিছো আৰু কিমান অত্যাচাৰ সহ্য কৰিম আৰু ভগৱান মোৰ মায়ে পেলোৱা লৈ যোৱা তোমাৰ ওচৰলৈ ল'ৰা বোৱাৰী অত্যাচাৰ সহ্য কৰিব নোৱাৰা হৈছো আপোনাৰ যে ইমান বেমাৰ হৈ থাকে দৰৱ দেখোন খাই থাকে সময়মতে ইমান বেমাৰ হৈ থাকে আপোনাৰ বেমাৰ জহত আমাৰ ল'ৰা ছোৱালীকেইটা শান্তি নাইকিয়া হৈছে আপোনাৰ বেমাৰ বাগৰিব আমাৰ ল'ৰা ছোৱালীকেইটালৈ সেইকাৰণে মই আৰু আপোনাৰ পিতেকে কথা এটা চিন্তা কৰিছোঁ কচোন কিনো চিন্তা কৰিছ শুনি চাওঁ আমাৰ ওচৰতে থকা বৃদ্ধাশ্ৰমখনত আপোনাক থৈ আহিমগৈ বুলি ভাবিছোঁ এই নোহোৱা কৰি দিছে আৰু অকল বেমাৰ 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 আজি বোলে ইটো কাইলৈ বোলে সিটো অশান্তি কৰি দিছে মুঠতে টকা পইচাগাল গছত লগা নাই নহয় ঘৰ চলাব লাগে পিতেকে চাকৰি কৰি পইচা কেইটকা পায় ঘৰ চলোৱা ল'ৰা ছোৱালীৰ খৰচ নিজৰ খৰচ আকৌ আপোনাৰ কালপোচন ধৰিবলৈ আছেই সেইকাৰণে বৃদ্ধাশ্ৰমতে থৈ আহিমগৈ যি পইচা লাগে মাহেকে পহেকে আমি দি থাকিম কি কৈছ বোৱাৰী কি কৈছ মোৰ ঘৰখনত এতিয়া স্থান নাইকিয়া হৈ গ'ল মোক বৃদ্ধাশ্ৰমত থ'ব পৰা হৈ গ'ল কি দিন আহিলেও মোৰ ঘৰখনত মোক থাকিবলৈ জেগা অকণ নাইকিয়া হৈ গ'ল মোৰ জহত সিহঁতি অশান্তি পাবলৈ ল'লে ভগৱান এইবোৰ শুনিবলৈনো কেলেনো জীয়াই ৰখাইছা মৰি থকা হ'লেতো ভালেই আছিলে জীয়াই থাকি আমাৰকেইটাক অশান্তিহে কৰিছে সেইকাৰণে বৃদ্ধাশ্ৰমত থৈ ওলাব মানে যাওঁ মাথা নকৰিব পিতেকৰ আগত ঘৰিয়ালৰ চকু পানী দেখুৱাব কি দিনকাল আহিলে নিজৰ বাপেকটোক ঘৰখনত থাকিলে অশান্তি হয় কি যুগ আহিলে মানুহজনীয়ে আগত গুচি গ'ল বৰ ভাল কাম কৰিলে সেইবোৰ তাই দেখা হ'লে মনত অলপ কষ্ট পালেহেঁতেন নে যিটো ল'ৰা পঢ়ুৱাবলৈ মই মাকে অলপ কষ্ট কৰিছিলোঁ নে সি আজি বোৱাৰী লগ পাই মোক অলাগতিয়াল কৰিলে মোক ঘৰৰ পৰা খেদি পঠিয়াব পৰা হৈ গ'ল ভগৱান এনেকুৱা ল'ৰা ছোৱালী জন্ম হোৱাতকৈ নোহোৱাই ভাল যি ল'ৰা ছোৱালীয়ে বুঢ়া বয়সত নিজৰ মাক দেউতাকক চাব নোৱাৰে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থ'ব পৰা হৈ যায় বোৱাৰীৰ কথা শুনি এনেকুৱা ল'ৰা ছোৱালী জন্ম হোৱাতকৈ বাজি হৈ থকাই ভাল দেখিছে নহয় বন্ধুসকল আজিকালি মানুহ বৃদ্ধ হ'লে বৃদ্ধাশ্ৰমতহে জেগাটো হয় নিজৰ পোহনীয়া কুকুৰটো পুহিবলৈ জেগা ওলাই নিজৰ মাক দেউতাকৰ কাৰণে ঘৰখনত এটা কোঠালি নোলায় কি দিনকাল আহিলে ভগৱানক বেলেগকৈ পুজিব নালাগে যদি নিজৰ মাক দেউতাকক পূজা কৰে শহুৰ শাহুৱে পূজা কৰে শ্ৰদ্ধা কৰে সন্মান কৰে আৰু বেলেগকৈ ভগৱানক পূজা দিব নালাগে যি ল'ৰা ছোৱালীৰ জহত মাক বাপেকে কপালৰ ঘাম মাটিত পেলাই ল'ৰা ছোৱালীক পঢ়ুৱাই শুনোৱাই ডাঙৰ দীঘল কৰে কেঁচুৱাতে মাক বাপেকে ৰাতি টোপনি ক্ষতি কৰি ডাঙৰ কৰে সেই ল'ৰা ছোৱালীয়ে মাক দেউতাকক ক'ত থয় জানেনে বৃদ্ধাশ্ৰমত
ইমানেই ব্যস্ত নিজৰ মাক দেউতাকৰ খবৰ ল'বলৈ আজৰি নাই আৰু ঘৰত থাকিলেও অশান্তি পায় নাপায় আইও ভগৱান কি দিনকাল দেখুৱাইছা আৰু এই পৃথিৱীত নিজৰ জন্ম দিয়া মাক দেউতাক সৰুতে মাক নহ'লে নাখাইছিল মাক নহ'লে নুশুইছিল আৰু সেই মাক ডাঙৰ হ'লে কি কৰে জানেনে বৃদ্ধাশ্ৰমত থৈ দিয়ে জানো আৰু পাই আমিনো বৃদ্ধ হ'লে ক'ত থাকোঁগে আমাৰনো ল'ৰা ছোৱালীয়ে ক'ত পেলাই থয় ৰাস্তাতে পেলাই থয় না আশ্ৰমতে থৈ আহে কেনে ক'ৰবাতকে পঠিয়াই দিয়ে নে ভিতৰতে ৰুমৰ ভিতৰতে মাৰিয়ে পেলাই নে জানো আৰু পাই